আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম আমলখিৰ ঔষধি গুণৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নেপাহৰিব। আমলখিৰ শিপাৰ ৰস দৈনিক 4 চামুচকৈ ব্যৱহাৰ কৰিলে হাঁপানি ৰোগ ভাল পোৱা যায়। আমলখিৰ ৰস 2 চামুচ 250 মিলিলিটাৰ গৰুৰ গাখীৰৰ সৈতে মিহলাই খালে হৃদয় ৰোগ ভাল পোৱা যায়। আমলখি 7 বা 8টা খুন্দি মিশ্ৰিৰ সৈতে খালে ৰক্তচাপ স্বাভাৱিক হয়। কেঁচা আমলখি 8 বা 10টা বটি গা, মূৰ, হাত, ভৰি আদিত ঘঁহি আমলখিৰ ৰসেৰে গা ধুলে ছাল সতৰা পৰা সুফল পোৱা যায়। আমলখিৰ ৰস ৰাতিপুৱা খালে অৰুচি দূৰ হয়। আমলখিৰ ৰসৰ লগত মৌ মিহলাই খালে এচিডিটি আৰোগ্য পোৱা যায়। আমলখিৰ পাতৰ ৰস 100 মিলিমিটাৰ লৈ 1 চামুচ মৌ জোলৰ লগত আধা কাপ ছাগলীৰ গাখীৰ খালে গ্ৰহণী ৰোগ ভাল হয়। আমলখিৰ ৰস 4 চামুচ, মাটি কঁঠালৰ ৰস 4 চামুচ আৰু 2 চামুচ মৌ মিহলি কৰি ৰাতিপুৱা আৰু ৰাতি আহাৰ খোৱাৰ পিছত খালে অজীৰ্ণ আৰোগ্য পোৱা যায়। আমলখি 4 বা 5টা পিচি লৈ মূৰত ভৰণ দিলে চুলি ক'লা হয়। 5টা শুকান আমলখি পিচি গুড়া কৰি তাত ক'লা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে ডায়েৰিয়া ৰোগ ভাল হয়। চুলি সৰিলে আমলখিৰ 3 বা 4টা থেতেলিয়াই এৰাতি মূৰত বান্ধি ৰাখি পিছদিনা মূৰ ধুলে চুলি সৰা বন্ধ হয়। আমলখিৰ ৰস 4 চামুচত অলপ চেনি মিহলি কৰি খালে ৰক্তপিত্ত যথেষ্ট আৰাম পোৱা যায়। 2 চামুচ আমলখিৰ ৰস 2 চামুচ মৌ মিহলাই ৰাতিপুৱা খালে গেষ্ট্ৰিক আলচাৰ আৰোগ্য পোৱা যায়। 2 চামুচ আমলখিৰ ৰসৰ লগত আধা চামুচ চেনি মিহলাই খালে বমি বন্ধ হয়। আমলখিৰ ৰস খালে অতি সোনকালে যকৃত ৰোগ আৰোগ্য পোৱা যায়। আমলখি আৰু গোলনেমুৰ ৰস সম পৰিমাণে মিহলাই তাত অলপ কুহুমীয়া পানী দি সেই মিশ্ৰণেৰে মূৰ ধুলে ওকণি নোহোৱা হয়। আমলখিৰ ৰসৰ লগত মৌ মিহলাই খালে এচিডিটি আৰোগ্য পোৱা যায়। আমলখি 4 বা 6টা ৰস উলিয়াই মিশ্ৰিৰ সৈতে খালে স্নায়ৱিক দুৰ্বলতা ভাল হয়। আমলখি আৰু পিপলি গুড়া 5 গ্ৰামকৈ লৈ পুৰণি গুড় 5 গ্ৰাম মিহলি কৰি খালে পেট চলা সুফল পোৱা যায়।